মই গৈ আছোঁ ইণ্ডিয়া সেashall মিউজিয়াম চাবলৈ বহুত এক্সাইটিং হওঁ তো মোৰ লগত আপুনিও চাই থাকক ভিডিঅ'টো আপোনাক বহুত ভাল লাগিব তো ফ্ৰেণ্ডছ মই আহি পৰিলোঁ ইণ্ডিয়া সেashall মিউজিয়াম এইটো গেট হয় বলক ভিতৰত যাওঁ আৰু এতিয়া গৈ আছোঁ এই টিকেট কাউণ্টাৰ ইয়াত গৈ পিনে টিকেট ল'ব লাগিব আগতে চাইলোঁ টিকেটৰ প্ৰাইচ 100 250 এইবোৰ মানে আৰু এইটো চাওক মোবাইল ইউজ কৰিলে 100 रुपीस এক্সট্ৰা দিব লাগিব কেমেৰাৰ বাবে ঠিক আছে এইটো মিনাৰেল মিউজিয়াম এইটো ভিতৰত যাম এতিয়া আৰু মই এতিয়া চাওক এইটো আমাৰ টিকেট এটা টিকেট 300 টকা কৰি লৈছোঁ তো ফ্ৰেণ্ড বন্ধু এইটো টিকেট কাউণ্টাৰ এতিয়া বলক আমি ভিতৰত যাওঁ ফ্ৰেণ্ডছ মই টিকেট লৈ ললোঁ এতিয়া মই যাম ভিতৰত আৰু ভিতৰত কেনেকৈ আছে মই দেখুৱাম আপোনাক আহি দিলোঁ ভিতৰত আহিলোঁ ফ্ৰেণ্ডছ আৰু অহাত এইটো চাওক ফিছ মাছৰ দৰে এইটো বনাই ৰাখিছে তাত আৰু আছে ইয়াত চাওক কি আছে মই আপোনাক দেখুৱাই আছোঁ বলক আৰু চাম এইটো চাওক মাছ আমাৰ হেৰি নদী পুখুৰীৰ পাৰত কিবা শামুক বুলি কৈ যে থাকে সেইটোৰে বনাইছে এইটো আৰু তাত এটা সৰু মাউণ্টেইন আছে পাহাৰ আছে তাৰ পৰা পানী গহি তলৰ ফালে আহিছে এইটো চাওক এইটো কি বনাই দিলে কি এইটো এইটো ধুনীয়াকৈ বনাইছে বলক আমি তাত গৈ চাওঁ কি আছে তাত ফ্ৰেণ্ডছ আপুনি চাব পাৰিছে ইয়াত চাওক মাছ আছে ৰঙা নীলা গোটেইখিনি মাছ আছে ইয়াত কি মাছ আছে চাওক ধুনীয়া বঢ়িয়া মাছ আছে ইয়াত চাওক বছ মজা আ গয়া ফ্ৰেণ্ডছ এইটো চাওক মাছ আছে ইয়াত চাইছেনে আপুনি এতিয়া এইটো চাওক সৰু মাউণ্টেইন আৰু অলপ এইপিনে চাওক আৰু কিমান ধুনীয়াকৈ বনাই ৰাখিছে এইবোৰ গোটেইখিনি হাতেৰে বনাইছে বুলি কৈছে আৰু ফ্ৰেণ্ডছ এইবোৰ আপুনি দেখিছে আপুনি নিশ্চয় চিনিব পাৰিছে এইবোৰ আমাৰ পুখুৰী নদী কিনাৰত অতি সহজে পোৱা যায় সেই মানে সেইটোৱে লগাই ই ডাঙৰকৈ কেনেকুৱা বনাইছে আৰু লায়ন টাইগাৰ বনাই দিছে আৰু ইয়াত আপুনি চাব পাৰিছে to more friends Rajesh হয় তাত টুৰিষ্ট আছে আপুনি চাব পাৰিছে ইয়া চাওক টুৰিষ্ট এইটো মই বলক আহক মই কৈ আছোঁ এইটো ইয়া চাওক এইটোৱে আগতে যিটো দেখুৱাইছোঁ সেইটোৱে বনাইছে কিমান ধুনীয়া হেপী ডে বুলি লিখা আছে ইয়াত আৰু চাওকচোন কেনে ধুনীয়াকৈ বনাই আছে আৰু বহুত ভাল লাগিছে আৰু এইপিনে আহক ধুনীয়াকৈ চাম আজি আহক ইয়াত আহক এই চব সৰু হেৰিৰে বনাইছে এইটো সৰু হেৰি কৈ যায় পুখুৰীৰ কিনাৰত পোৱা যায় সেইটোৰে বনাইছে আৰু এই গোটেইবোৰ হেণ্ডমেড বুলি বনাইছে হাতেৰে বনোৱা বস্তু এইবোৰ আপুনি চাব পাৰিছে এইটো অলপ ভিউ ভিতৰৰ পৰা Let's go. What? ফ্ৰেণ্ডছ আপোনাৰ লোক চাগে দেখিব পাৰিছে মই আকৌ এবাৰ দেখুৱাই আছোঁ চাওক মই আৰু এটা ধুনীয়া বস্তু দেখুৱাই আছোঁ
फ्रेंड्स ইয়াৰ চাওক মিউজিয়ামত পাথৰ ৰাখি থলে এইবোৰ কিহৰ পাথৰ মই নাজানো কিন্তু ইয়াৰ তলত নাম দি আছে না আপুনি চাব পাৰে এইটো চাওক বেঙুনীয়া পাথৰ फ्रेंड्स अपन देखिব পাৰিছে ইয়াত পাথৰ আছে এইবোৰ পাথৰ বহু বছৰ পুৰণি হয় আৰু এইবোৰ কালেক্ট কৰা হৈছে और यहाँ से और भी ज़्यादा है ओह माय गॉड मैं यहाँ से दिखाऊंगा राजेश भाई ये सब कहाँ से कलेक्ट किया सब समुद्र का फ्रेंड्स अपने देखिবলৈ পাইছে ইয়াত বহুত ধৰণৰ কিবা কিবি পাথৰ হামো কেঁচুৱা এইবোৰ ৰাখি থলে ये सब क्या है আজি একেবাৰে গোটেইখিনি চাই যাম কি আছে কি নাই সব আজি চাই পিনে যাম মই মই ওপৰত গৈ আছো ওপৰত কি আছে কি নাই এইটোৱে চাম ওপৰৰ পৰা ভিউ কেনেকৈ এইটো মই আপোনাক দেখুৱাম তো ওপৰৰ পৰা ভিউ এই ধৰণে আছে চাওক ইয়াত কি আছে আৰু এইপিনে চাওক পিছত মাছ আছে টাইগাৰ লায়ন্স আছে আৰু কি আছে ইয়াত চাব পাৰে বহু আছে বহু চাওক চাওক এয়া চাওক মই ক'ৰ পৰা গৈ আছোঁ গুফা পাহাৰ নিচেৰে গৈ আছোঁ তলৰে এইটো চাওক বহুত ধুনীয়াকৈ এইবিলাক বনাইছে দোস্ত চাব পাৰিছে এইটো চাওক মিউজিয়াম ইণ্ডিয়া সেয়াশাল মিউজিয়াম তো দোস্ত মোৰ এইটো মানে চোৱা পিনে শেষ হৈছে এতিয়া মই বাহিৰৰ পিনে ওলাই আছোঁ আৰু এখন মিউজিয়াম আছে সেইটো চাওঁ ফ্ৰেণ্ডছ এই ভিডিঅ' ইয়াতে সামৰিলোঁ আকৌ মিলিম নতুন এটা ভিডিঅ'ত লৈ আহি অহম